বাঁহৰ কলম কিমান? ওৱাও আছে বাঁহৰ কলম আছে তো। আমি আছোঁ এতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিত। তো ইয়াতে হৈছে এয়া হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভিতৰৰ দৃশ্য চাওক। ফেষ্টিভেল চলি আছে ইয়াতে নলেজৰ প্ৰথমবাৰ সমাজত এই ইউনিভাৰ্চিটিত মজা মানে প্ৰথমবাৰ আহিলোঁ মানে ইউনিভাৰ্চিটিৰ ভিতৰত পঢ়াতো মানে যোগ্যতা নহ'লোঁ আমি ইউনিভাৰ্চিটিত পঢ়া এনেই ঘূৰিব লগা আহিলোঁ আৰু তো আমি আছোঁ এতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিত। তো ইয়াতে হৈছে নলেজ ফেষ্টিভেল। আমি আহিলোঁ এনে ফুৰিবৰ কাৰণে মই বকুল দা বিশ্বভাই আৰু এজন চাই থাকক ভিডিঅ'টো চাই থাকক লাষ্টত মজা হ'ব একদম মানে নলেজ ইয়াতে হৈছে ডাঙৰ ফিল্ড আছে ইয়াতে পিছফালে মানে ইউনিভাৰ্চিটিৰ আৰু এইটো চাওক কি ধুনীয়া ধুনীয়া ঘৰ বনাইছে এইটো খেৰৰ ঘৰ হয় ওপৰত লগাই দিছে লাইট এইটো ওপৰত চাওক বেলুন উৰি আছে ডাঙৰ বেলুন এটা ফটোগ্ৰাফাৰ আছে ইয়াতে ধুনীয়া ধুনীয়া ফটো চাওক ইয়াতে প্ৰজেক্টাৰ ডাঙৰ এটা ষ্টেজ বনাইছে মিউজিক চাওক আপোনাৰ এন্দি পকা কেনেকৈ পালন কৰে চাব পাৰে এইবিলাক এন্দি পকা হয় এনেকৈ খাই আছে চব এন্দি পকা এইবিলাকো খায় এইটো চাওক কিন্তু কলপাত শুকান কলপাত এইটো আৰু এইটো হ'ল এন্দি পাত ইয়াতে একেবাৰে সৰু সৰু এইটো বান্ধি আছে চাওক এইটো ইয়াতে বান্ধি আছে কভাৰটো হোৱাৰ পিছত এনেকুৱা হ'ব আৰু এইটো হ'ব তাৰপিছত হ'ব এইটো তোলা অ' মাই গড ইমান ডাঙৰ এটা চিক্ৰেট বনাইছে চিক্ৰেটৰ বিষয়ে লিখা আছে ইয়াতে কি কি হয় মানে ইণ্ডিয়ান অইলটো মাই গড কেনেকৈ অইল প্ৰডিউচ কৰা হয় প্ৰচেছখিনি চব লিখা আছে ইয়াতে এইটো মানে নাৰ্চাৰী দৃশ্য বনাইছে জিৰ' এনাৰ্জি কি এটা একটা লৈ যাম নেকি বিভিন্ন ধৰণৰ ফুল ফুলনি আপোনাৰ পাত আৰু এক কণী কিহৰ কণী এইটো ভানৰাজ তো বিশ্বভাই উঠিব ইয়াতে ফটো এতিয়া ইয়াতে হৈ আছে ফাংচন আৰু ইয়াতে হৈ আছে আপোনাৰ বিশ্বভাই ফটো উঠিব চাওক কেনেকৈ ষ্টেটাছ যে পষ্ট ইয়াতে বহুত ডাঙৰ মানে জোৰকৈ ফাংচন হৈ আছে গান হৈ আছে আৰম্ভ হৈছে ইয়াতে আৰু এইফালে গোটেই মেলা ফটোকেইটা দেখুৱাম আপোনালোকক আৰু এইটো হৈছে চাওক ইয়াতে মানে কাপোৰ বনোৱা চিষ্টেমটো দেখাই দিছে সুন্দৰ আছে লিখা আছে বড়োলি গামোচা হয় অসমীয়া বড়ো সব গামোচা আছে এটা নমস্কাৰ লিখা আছে তাঁতশাল লগতে কাপোৰ সৰু সৰু টেডি বেয়াৰ বাটাৰফ্লাই হেপী বাৰ্থডে আছে ৰে কাকবা লাগে নালাগে টেডি বেয়াৰ কাপোৰ বনাইছে এইবিলাক মাছ বনাইছে ধূপকাঠি বাঁহৰ সঁজুলি বাঁহৰ ক্লিপ
বাঁহৰ চুৰি ল তোৰ গাৰ্লফ্ৰেণ্ডক দিবা এই বাঁহৰ কলম কিমান আছে বাঁহৰ কলম আছেতো বাঁহৰ কলম এটা লৈ যাম কিমান মান তই কিমান বাঁহৰ কলমটো 100 টকা পুৰা বাঁহৰে হয় আৰু এইটো বাঁহৰ চামুচ কাটিবৰ কাৰণে এইটো চাকু বাৰ্থডেৰ কাৰণে ভাল হ'ব এইটো বাঁহৰ কাৰণে ক্লিপ বুজাই দে এইবিলাক চব বাঁহৰে হয় ন অঁ চাওক কেনেকুৱা বেণ্ড কৰি বনাইছিলোঁ বাঁহৰ ট্ৰেছ চব আছে ইয়াতে বাঁহৰ সঁজুলি এইটো এটা বাঁহৰ মজা বনাইছে এইটো চামুচ চাওক এই চামুচ চাওমিন খাবলৈ এইটো এটা সৰুকৈ হেংগাৰ আছে চব হেংগাৰ কাণফুলি নালাগে বাঁহৰ চব এটা বাঁহৰে বাঁহৰ কাঁহী বাতি এইটো বনাইছে ফটো চব বাঁহৰ চব আৰ্ট বাঁহৰ আৰ্ট চাই আৰ্মি কেম্প বনাইছে এটা দেখুৱাবৰ কাৰণে দেখা যায় দেই ঘৰ আছে পুৰা মাটিৰে ঘৰ এইটো চাওক এইটো ঘৰ হয় ক্ৰচিং দি আছে মই এতিয়া ওপৰত যাম অলপমান এইটো মানে কি বুজি নাপালো সেইটো মই কিবা লিখা নাই ইয়াতে কিয় কাৰণত বনাইছে এইটো মানে ওপৰৰ পৰা ওপৰৰ পৰা ভিউ ৱাও বঢ়িয়া দেখা যায় ৰে মাই হা ও মাই গড ওপৰৰ পৰা ভিউ চাওক মোৰ ৰাতি কেমেৰা ভাল নহয় তাৰে পৰা দেখাই দি আছে আপোনালোকক অলপমান ভিউ ইয়াতে এইটো ঘৰ বনাইছে এইটো গোটাই মাটিৰ ঘৰ হয় এতিয়াও কেঁচা হৈ আছে ঘৰটো এইটো মাটি নহয় অঁ এইটো বেলেগ বস্তু কিবা মাটি নহয় ঘৰৰ ভিতৰত থাকিও এই ভিতৰত বহুত চালো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ফেষ্টিভেল এতিয়া মানে ইয়াতে বহা জেগা বনাই দিছিল ক্ৰিয়েটিভিটি চাওক এইটো এই পাঁচশটা কেইটা কিন্তু অৰিজিনেল দেই আৰু গেটখন চাওক কিমান ধুনীয়া বনাইছে এইটো কেইখন কিতাপ হয় এইখন কিতাপৰ ওপৰত পৃথিৱীখন হয় চাওক নলেজ ফেষ্টিভেল 2020 গাড়ী 4 চকা বেটাৰী গাড়ী বেটাৰী নে পেট্ৰল মেড ইন ইণ্ডিয়া জুবিন গান নাছিল একটা কি গান জুবিন গান একটা আছিল কিবা গানত তোর হাতি আমি বড়োলেণ্ড ইউনিভাৰ্চিটিত এয়া মানে নলেজ ফেষ্টিভেল চালোঁ क्या नाम है तुम्हारा अच्छा
এইটো হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটি। ইয়াৰ পৰা আৰম্ভ হৈছিল, ইয়াৰ পৰা শেষ হ'ব এতিয়া আমাৰ ভিডিঅ'টো। লাষ্ট আছিল, এইটো হ'ল গেট, আৰু ইয়াৰ পিছত আমি যাম ঘৰত। সব লাইট সবেই লাইট। এইটো অৰিজিনাল ডুপ্লিকেট, অৰিজিনাল না? এটা থোড়া একটা থ্যাঙ্কস।